গাইজ, আজি কি তাৰিখ আপোনালোকেতো গম পাইছে। কালি আমাৰ বন্ধু ৰিলিজ হৈছে, সেইকাৰণে আজি আমিও বন্ধু চাবলৈ গৈ আছোঁ আৰু চাই আহি আপোনালোকক ৰিভিউটো মই জনাই দিম। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Oh, yes. We are not just friends. We are best friends. আমি চাই আহিলোঁ, ইমানেই ভাল লাগিল কি ক'ম আৰু। আমাৰ পাৰ হৈ যোৱা কলেজৰ দিনবোৰ, স্কুলৰ দিনবোৰ, আমাৰ মানে যিমান দি আছে চব মানে মনত আহিলে। আমি যে চাই আছিলোঁ সেই চিনেমাখনত যেন আমিয়ে আছোঁ সেনেকুৱা লাগিছে, ইমান ভাল লাগিছে। পুৰা স্মৃতিবোৰ ঘূৰি আহিলে। এতিয়া আমাৰ হাতত মোবাইল আছে, কিন্তু কাৰো হাতত সেনেকুৱা সময় নাই। যিমান আজিকালিতো চবৰ হাতত মোবাইল আছে, কোনো কাৰো লগত সেনেকুৱা বন্ধুত্ব নাই যেনেকুৱা আগৰ দৰে আছিলে। ফিল্মখনে সেইটোৱে বুজাইছে, মানে জীৱনত যিয়ে হওক বন্ধুত্ব সদায় ৰাখিব লাগে। সেয়ে বাকী যোন বন্ধু চাইছে গম পাইছেই কিমান ভাল লাগিছে নয়ন মিলিমৰ ফিল্মখন। বাকী তাৰে মাজত মই এটা ৰেচিপি আপোনালোকক আজি দেখুৱাম। যিহেতু আজি ছানডে হয়, ফিল্মো চালোঁ, ৰেচিপি এটাও দেখাম আপোনালোকে। ৰেচিপিটো হ'ল হাঁহৰ মাংস আৰু কোমোৰা। আৰু তাত কি কি লাগে বলকচোন আপোনালোকক দেখাওঁ। ইয়াত আছে হাঁহৰ মাংস, কোমোৰা আৰু আলু কুটি থলোঁ। তাৰপিছত 2টা মিডিয়াম চাইজৰ পিঁয়াজ, শুকান জলকীয়া 3টা আৰু আদা নহৰু পেষ্ট। মই মিক্সিত দিয়া নাই, এনেকুৱাই খুন্দি লৈছোঁ। এইফালে আমাৰ কেৰাহী, তেল হ'ল ধুনীয়াকৈ। মই আপোনালোকক তেজপাত দেখুৱাব পাহৰিছোঁ, তেজপাত 2 খিলা ভাঙি দিছোঁ। তাৰপিছত শুকান জলকীয়াখিনি ভাঙি পেলাই দি দিছোঁ তাতে। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ এতিয়া। পেষ্টখিনি এতিয়া আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এতিয়া ভাজি থাকিম যেতিয়ালৈকে অকণমান ৰঙচুৱা হৈ নাযায়। মছলা এচামুচ দিছোঁ, মিক্স মছলা। ইয়াত চব মিক্স কৰি মই থৈছোঁ। 1 চামুচ আধা দিছোঁ মছলা।
চ' আমাৰ মাংস ৰেডি হ'ল আৰু দেখিছে কিমান ধুনীয়াকৈ হ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ চেনেলত যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।